ও মা ভাত হল নাই? মই পাতিছো মোৰ দেৰি হৈছে। কত যাব দেৰি হৈছে নো? আজি আমাৰ ধান্দা পাতিছে নহয়, তই গমে নাপাও কিজান। মই গমেই নাপাওঁ নহয়, ধান্দা পাতিছে নেকি আজি? যাচোন দেউতাক মাতি থাকে। ঠিক আছে মই মাতি দিছো। কোৱা কিলে মাতিছিলা? মই কুকাৰত ভাতটো বনাই থৈ গৈছো, আপুনি শাকটো বনাই দিবচোন। ঠিক আছে ঠিক আছে আহিলে হাঁহ এটাকে লৈ আনক, হাঁহ আৰু কোমোৰা বনাই দিব, ভাল লাগিব শাকখন। ঠিক আছে চাওঁচোন বাৰু, যদি পাওঁ বনাই দিম বাৰু। ঠিক আছে আপুনি যাওক, প্ৰথমতে শাকৰ বজাৰখন কৰি আনক, শাক চাক একো নাই নহয়। ৰ'বা শাকখিনি বজাৰ কৰি আনোগে। পাপা ময়ো যাম বজাৰ কৰিবলৈ। ঠিক আছে বৈ এফালে ভীমকো লৈ ল'ব লাগিব লগত। ঠিক আছে ব'লা। ঠিক আছে মই আহিছো। ভীম আছে নাই বৌ, মাতিছাচোন। ভীমদা গেন্ধালা দেখোন, কোনফালে যোৱা? ভীম তোমাৰ ওচৰলৈ আহিছিলো। ওচৰলে কিয়? আজি মানে আমাৰ ধান্দা পাতিছে, অকণমান সহায় কৰি দিবা দেই। আৰে টেনচন কেলে লৈছে, ভীম আছেতো। থেংক ইউ দেই। কওক এতিয়া প্ৰথম কি কৰিব লাগিব? চব্জি বজাৰটো কৰি আনিব লাগে, তাৰ লগতে হাঁহ আৰু কোমোৰা এটাও লাগিছিলে। হাঁহ কোমোৰা ডিম্বেশ্বৰ দিশত পাই যাব, মই সেইদিনা সুধিছিলো আছে বুলি কৈছিলে। বঢ়িয়া তেতিয়াহ'লে আমি প্ৰথমতে ডিম্বেশ্বৰ দিশত সোমাই হাঁহ আৰু কোমোৰা বন্দবস্ত কৰি যাওঁ, তাৰপিছত বজাৰটো কৰি আনো ব'লা। ঠিক আছে বলক তেতিয়াহ'লে। দাদি ঘৰত আছে নে? কোন পিছফালে আছো, এইফালে আহ। পিছফালে কি কৰিছে আকৌ? নকবি আৰু গৰু সোমাই গোটেই বাৰী তহিলং কৰিলে নহয়। দাদি গৰু সোমাইছে নি? নকবি, গোটেই খাই বৈ শেষ কৰিলে বাৰী। পিছে তহঁতিকেইটা কি কামত আহিলি? দাদি বস্তু দুটামানহে লাগিছিলে, আপোনাৰ ওচৰত আছে বা নাই এতিয়া? কি বস্তু লাগে কচোন? হাঁহ কোমোৰা এটা লাগিছিলে। আছে পাই যাবি। হাঁহ কোমোৰা লাগে, কিবা সকাম পাতিছ নে ন খাইছ হয়? সেইবোৰ একো নহয় দাদি, আজি মানে আমাৰ ধান্দা দিছে, তো সেইটো কাৰণে মানে চবে দাবী কৰিছে বোলে হাঁহ কোমোৰা লাগে, তো সেইটো কাৰণে মানে হাঁহ এটা কোমোৰা এটা ডাঠকে খানাটো দি দিওঁ বুলি ভাবিছো। বঢ়িয়া মোকো নিমন্ত্ৰণ কৰিবি খাবলে। মই কোমোৰাটো বা এনেই দি দিম, তই হাঁহৰ পইচাটো দিলেই হ'ব। ঠিক আছে দাদি, আহিব আকৌ, আপুনি আহিলে ভালে লাগিব, কাৰণ মানে বয়সস্থ মানুহজন থাকিলে ভালে লাগে। মই ডাইৰেক্ট পথাৰলৈকে যামগে, মোৰ খানাটো পথাৰলৈকে লৈ আহিবি। পথাৰত খোৱা মজাই বেলেগ নহয়। দাদি ঠিক কৈছে, পথাৰত খোৱা মজাই বেলেগ, আমি পথাৰতে খামগে। মই হাঁহটো আৰু কোমোৰাটো লৈ আহোংগে। ঠিক আছে দাদি, লৈ আহক, আমি ইয়াতে আছো। আৰু কোমোৰাটো বা হৈ গ'ল, এতিয়া নেক্সট ক'ত যাব বজাৰ কৰিবলৈ? নেক্সট তিনিআলিলৈকে যাম, বজাৰটো কৰি আহিমগে, তাৰপিছত খানাটো ঘৰত বনালে হৈ যাব। ঠিক আছে এইকেইটা একদম জহামান লৈ আহিছো, খাই বেলেগ ভাল পাবি। দিয়ক এই হাঁহটো কিন্তু মজা মাংস ওলাব দেই। ঠিক কৈছা, বৰ ধুনীয়া দেই হাঁহটো ন। কোমোৰাটো বৰ ধুনীয়া হৈ আছে ন দাদি? নকবি আৰু একদম তাজা হৈ আছে মাল। দাদি পইচাটো পাছতকে দি দিম দেই, মই মানে পইচা অলপ কমকে আনিছো, বজাৰো কৰিব লাগিব নহয় এতিয়া। হ'ব যা, মই পথাৰলৈ গলে দি দিলেও হ'ব। ঠিক আছে আহিছো তেনেহ'লে, আপুনি পথাৰলৈকে যাব, মই পথাৰলৈ আপোনালোকৰ ভাত লৈ যাম। ঠিক আছে, গৈ থাক। ভীম হাঁহটো একেবাৰে ঘৰত থৈ যাম বুজিছা, সেইফালে চিধা গুচি যাম আৰু তিনিআলিৰ বজাৰটো কৰি আহিম। ঠিকে কৈছে, ক'ত লৈ ফুৰিব, ঘৰত থৈ যোৱাই ভাল হ'ব। তাকেই ব'লা। আৰে কি হ'ব এরকম রে, মানুহ একটা অহা নাই, বজাৰ একদম বেয়া গৈছে দেই এইকেইদিন। ভীম কপাল বাহৰ চব্জিটো এতিয়া। আরে দাদা পিৰিক পাৰাক কৰি নাথাকিব, এইফালে আহি যাওক চিধা একদম ফ্ৰেছ মাল পাই যাব। তই তো চিঙৰ দোকানহে দিছিলি, চব্জি দোকান কিয় বা ধৰিলি? আরে দাদা কি কব, সিজন ওয়াইজ বিজনেস চেঞ্জ কৰিবলগীয়া হৈ যায়। আচ্ছা ঠিক আছে, একদম ফ্ৰেছ মাল হ'ব ন? আরে দাদা ফ্ৰেছ মানে একদম ফ্ৰেছ, একদম চাবোন আৰু চাৰ্ফ দি ধুই আনিছো। কি কোৱা, চাপ দি ধুই আনিছা? মানুহ মাৰিবাচোন তুমি। আরে দাদা ধেমালি কৰিছো, কওক কি দিম? এটা কাম কৰা, তুমি দি দিবা মোক বিলাহী 1 কেজি, বেঙেনা 1 কেজি দিবা, আৰু ফুলকবি 1 কেজি, বন্ধাকবি 1 কেজি, ঠিক আছে? আলু দি দিবা 1 কেজি, আৰু ধনিয়া দি দিবাচোন অলপমান, তাৰপিছত আদা দি দিবা, হৈ যাব। আচ্ছা ঠিক আছে দাদা, 1 মিনিট ৰ'ব, মই 5 মিনিটত পেক কৰি দি আছো। বাহ বৰ বেলেগ চোন। আৰু কিবা ল'বলৈ আছে নেকি? আৰু হৈ যাব, মাংসটো চোন হ'লেই, তাৰপিছত বাকী এইখিনি শাকে বনাই দিম, শাক এটা মাংস বনাই দিম, হৈ যাব ন? আৰে হৈ যাব, ইমানকে কি শাক বনাব লাগিছে, নোখোৱা নহয়, দাহনে যাইছে। ঠিকে কৈছে, নটো খাওঁতেই দাঁতকে খাই দিব লাগিব ন? আৰে দাদা নখ খালে মাতিব আকৌ, মই কিবা এটা দিম তো মোৰ ফালৰ পৰা। আচ্ছা মাতিম দিয়া, হ'ল নাই? হৈ গ'ল, এইটো লওক। আচ্ছা ঠিক আছে, এইটো লোৱা পইচা। আচ্ছা দাদা আহিব আকৌ। ঠিক আছে আহিম দিয়া।
শুনিছা তোমালোকে কাম এটা কৰা কওক কি ক'ব লাগিব এতিয়া তোমালোক দুটাই হাঁহটো পিছফালকৈ চফা কৰি দিয়া মই চব্জি এটা বনাই লওঁ আৰু এই কোমাটো কাটি মই ৰেডি কৰি থওঁ ঠিক আছে গেন্দলা তুমি এটা কাম কৰা তুমি হাঁহটো পিছফালে লৈ আনা মই পিছফালে জুই কৰা ধৰোগে পানীখিনি গৰম কৰোগে ঠিক আছে মই লৈ গৈ আছো পিছফালে বলক জুইত এডোখৰতে ধৰি দিওঁ ঠিক হ'ব গেন্দলাটো ইমান দেৰি অহা নাই হাঁহটো আনিবই পৰা নাই কিজানি গেন্দলা জল্দি লৈ আনা এফালে জুই জ্বলিলেই এইটো লওক হাঁহটো পাপা একদম মাৰি পিনি দি পঠাইছে এটা কাম কৰা তুমি ডাঙৰ কিবা বটল চটল এটা লৈ আনাগে যা পানীটো গৰম কৰি ল'ব লাগিব ঠিক আছে ৰ'ব মাংস 2 কেজিমান ওলাব কিজান দেই জুই নুমাই শেষেই হ'ব এতিয়া সেইটো ইমান দেৰি কৈছে পানী ভৰ্তি হৈ আছে এখন আনো দেই অৱস্থা ভাত চাত নোখোৱা নেকি একেবাৰে আনো গধু নহয় আৰু দিয়া এতিয়া অকণমান ৰখিব লাগিব নহয় পানীটো গৰম হ'ব লাগিব ঠিকে কৈছা একদম জুই ফুৰাই মজা লাগে ন দিনতো একদম ঠাণ্ডা লাগি গৈছে ন ঠাণ্ডা লগা নাই আৰু গা ধোৱাচোন তুমি ইমানো লিটাৰ নহয় আৰু সদায় নুধুলেও মানে দুদিন হ'লেও গা ধুৱেই কি কোৱা দুদিনহে ধোৱা নেকি সদায় নোধোৱা মানে ইমান ঠাণ্ডা সদায় গা ধুব পাৰি নেকি কি মইচোন সদায় গা ধুওঁ আপুনি পাৰিব আকৌ আপুনি ডাঙৰ মানুহ যে ঐ গেন্দলা ইমান ঠাণ্ডা নাই লগা দেই তই বেলেগকে সোমাই আছ জুইকুৱাত ককা আহিছে ন অলপ ঠাণ্ডা ঠাণ্ডা লাগিছে ন ককা এই নাই লগা দেই ইমান ঠাণ্ডা ঐ ভীম হল না হাঁহ গুচোৱা নাই হোৱা দাইটি এই পানীটো গৰম কৰি আছো হ'লে হ'বই অকণমান দেৰি পিছত ঠিক আছে সোনকালে গুচাই মেলি লৈ আন মই পাকঘৰ পৰা আহোগে চাংগে সেইটোৱে কি কৈছে ঠিক আছে যাওক পাকঘৰলৈকে যাওকগে ইমান ধেমালি কৰে ন একদম দেখিবলৈ মন নাযায় এই এনেই ধেমালিহে কৰিছে পানী গৰম হৈ গ'ল সোনকালে গুচাব লাগে হা আপুনি হেৰি কৰক জুইকণ নুমাই দিয়ক ৰবা জুইকণ নুমাই দিওঁ হৈ গ'ল ৰবা হাঁহটো জুবিয়াই দিছো অ'কে সোনকালে কামত লাগি যোৱা ঐ হৈছে নাই হয় দাদী হৈ আছে অকল মাংসটো বনালে হ'ব এফালে কোমোৰা আৰু আলু পুৰা বইল কৰি থৈ দিছো অকল দিলেই হৈ যাব পটককে বঢ়িয়া দেখোন ঠিক আছে মই আগফালে গৈ বহোগে তই সোনকালে বনা একেলগতে যাম পথাৰলে ঠিক আছে আপুনি আগফালে বহকে যাওক সেইটো লওক পুৰা গুচাই পিৰপিৰিয়া কৰি দিছো একদম আপুনি কাটি ল'ব অকল বঢ়িয়া দেখোন ঠিক আছে মই কাটি ল'ম তোমালোকে এটা কাম কৰা তোমালোকে কলপাত অলপ কাটি আনাচোন ঠিক আছে ৰবা এতিয়া কাটি আনিছো কেনেলা এতিয়া কোন জাপা কাটিম কোৱা হাতক যি জাপা সুবিধা হ'ব সেই জাপা কাটি দিয়ক তেনেহ'লে এজাপা কাটি দিওঁ দেই চাপৰ হয় অলপ সোনকালে কাটিব পাৰিম ঠিক আছে কাটি দিয়ক এইখিলা পৰিলে ৰবা আৰু 2 খিলামান কাটি দিওঁ একেবাৰে তুলি লৈ যাম দেই ঠিক আছে আৰু 2 খিলামান কাটি দিলে হৈ যাব 2 খিলা হৈ গ'ল আৰু এখিলা কাটি দিছোঁ ৰবা সেই ইজা গছৰ কাটি দিওঁ একেজা গছৰ কাটিলে শেষ হৈ যাব নহয় পাত হৈ যাব লৈ ল'বা যোৱা সেই 2 খিলা লৈ ল'বা 1 খিলা লৈ ল'বা 3 খিলা হৈ যাব বোলা ৰাতি বহিছে বহি টোপনি ধৰি গৈছেগে এইটোৱে ইমান দেৰি কৈছে মৰাটোৱে হ'লে কি জানা ইমান দেৰি হ'ল যেন লাগিছে ৰাইজ খানা দি দেই ব'লা ৰাতি ব'লক খানা দিয়ে গ'ল একদম বৈ ইমান দেৰি বহি মোৰ টোপনি ধৰি গৈছেগে পুৰা ৰেডি হৈ গ'ল এতিয়া টেনশ্যন নাই ব'লক ডাইৰেক্ট গৈ খাব লাগে আৰু বৈ জল্দি বৈ অকল ভাত আহি গ'ল দেই ভাত আহি গ'ল ভাতৰ কাৰণে ৰখি আছো ইমান দেৰি কৈছো জলপান আনোতে টাইম লাগেতো আমি এক্সপাৰ্ট প্লেয়াৰ নহয়তো হ'ব দিয়ক সোনকালে বাঢ়ি খাব লাগে ঠিক আছে বন্ধুসকল আজি ভিডিঅ'টো ইমানেই আমি ভাত খাওঁ আৰু ভিডিঅ' যদি ভাল পায় এটা লাইক কৰি দিব নতুন চেনেলটো ছাবস্ক্ৰাইব কৰিব তেনেহ'লে আজিলৈ বাই